সোণাপুৰত আত্মগোপন কৰি থকাৰ পৰা গ্ৰেপ্তাৰ বিনোদক। কাৰ্বি আংলং ডকমকা ঘটনাৰ পিছত বিনোদ লহকৰে সোণাপুৰ আৰক্ষী চকী অন্তৰ্গত ডিগাৰু বেলগুৰিত আশ্ৰয় লৈছিল নিজৰ ভাতৃঘৰত আৰু তাৰ পৰা সোণাপুৰ আৰক্ষী আটক কৰিছিলে বিনোদ লহকৰক। দেওবাৰে পুৱাৰ ভাগতে পাঞ্জুৰী কছাৰী গাঁৱৰ ঘৰৰ পৰা পলায়ন কৰা ডিগাৰু বেলগুৰি গাঁৱৰ ভাতৃ নিতু দেউৰীৰ এইখন ঘৰত আত্মগোপন কৰিছিল বিনোদ লহকৰে। দেওবাৰে পুৱতি নিশা ভাতৃ নিতুলৈ ফোন কৰিছিল বিনোদে। পাঞ্জুৰীৰ পৰিস্থিতিৰ দোহাই দি সোণাপুৰত আশ্ৰয় ল'বলৈ অহাৰ কথা কৈছিল নিতু দেউৰীক। ভাতৃৰ অনুমতি পোৱাৰ কিছু সময়ৰ পাছতেই এই ঘৰখনত উপস্থিত হৈছিল বিনোদ লহকৰ। দেওবাৰে আহিছিলে, তাৰপিছত ৰাতি আহি দেওবাৰে পুলিচে লৈ গৈছে। 3 দিন ভাতৃৰ ঘৰত আশ্ৰয় লৈ আছিল বিনোদে। তাৰ মাজতে অহুকানে পহুকানে ডকমকাৰ পাঞ্জুৰীৰ পৰা নিতু দেউৰীৰ জ্যেষ্ঠ ভাতৃ অহাৰ খবৰ বিয়পি পৰিছিল সোণাপুৰ ডিগাৰুৰ বেলগুৰি গাঁৱত। সন্দেহ হৈছিল বেলগুৰিৰ ৰাইজৰ। ৰাইজ কাষ চাপিছিল সোণাপুৰ আৰক্ষীৰ। গোপনে চলোৱা আৰক্ষীৰ তদন্তত ডকমকা কাণ্ডত বিনোদ লহকৰ জড়িত থকাৰ খবৰ পোৱাৰ পাছতে সোণাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিনোদ লহকৰক। পিতৃ মাতৃ গোলাঘাটত থাকে বিনোদ লহকৰৰ। শৈশৱৰ পৰা পাঞ্জুৰী কছাৰী গাঁৱৰ মোমায়েকৰ ঘৰত ডাঙৰ দীঘল হৈছে বিনোদ। পাঞ্জুৰীত থকা বিনোদৰ দোকানৰ সন্মুখতে নৰপিশাচৰ দলে হত্যা কৰিছিল নীলোৎপল আৰু অভিজিতক। আনহাতে দোষী সাব্যস্ত হলে বিনোদক কঠোৰ শাস্তি দিয়াৰ দাবী জনালে খোদ ভাতৃ নিতু দেউৰীয়ে। ঘটনাটো বহুত বেয়া ঘটনা হৈছে, এইটো হ'ব নালাগে। সম্প্ৰতি সোণাপুৰ আৰক্ষীৰ পৰা বিনোদক চমজি লৈ কাৰ্বি আংলং আৰক্ষীয়ে চলাইছে মাৰাথন জেৰা। সোণাপুৰৰ পৰা আছৰাৰ আনচাৰী আৰু হাওৰাঘাটৰ পৰা গৌতম সূত্ৰধৰ, নিউজ 18 অসম নৰ্থ ইষ্ট।